নমস্কাৰ সকলোকে কি খবৰ সকলোৰে ভালে আছে নে সকলো মোৰ খবৰ ভালে আৰু আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এতিয়া গা পা ধুই গৈ আজৰি হলো আৰু আজৰি হৈ এতিয়া মই বনাবলৈ গৈ আছো টেকেলি পিঠা এতিয়া বস্তুখিনি ৰেডি কৰি থৈ আহিছো আৰু সেইকাৰণে ভাবিলো ভিডিঅ'টো আৰম্ভ কৰি দিও আপোনালোককো দেখাম সিম্পলেই হয় আৰু সকলোৱেটো জানে তেনেকৈ ময়ো এতিয়া আৰম্ভ কৰিছো বনাবলৈ আৰু তাকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু হাজবেণ্ডো যাবলৈ সময় হ'ল হে বেছি দিন নাই এমাহৰ ছুটিহে আহিছিলে সেইকাৰণে আকৌ যাবলৈ হ'লে আৰু তাৰপিছত হেতু বাবে কাইলৈ আমাৰ ঘৰত সকাম এভাগ পাতিছে আৰু হাজবেণ্ড মানে আহিলে আৰু যোৱা টাইমত এনেকৈ সকাম আমাৰ ঘৰত পাতেই আৰু সেয়া কাইলৈ সকাম আজি পুৰা যা যোগাৰ চলি আছে সকলোৱে কামত লাগি আছে আলহীও আহিছে তেনেকৈ তাৰপিছত এনেকৈ আজি আৰু আহিব সেয়া ময়ো পুৰা কামত এতিয়া লাগি আছোঁ ব'লক আপোনালোকক দেখাওঁ সকলোখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া যে ষ্টেণ্ড লগোৱা কথা আছিলে আমাৰ এই ৰেলিংকেইডাল লগাই দিলে আমি শ্বিলঙলৈ যাওঁতে মানে ঘূৰি আহি এয়া কামতো লাগিলোহি লগাই কৰি হ'ল এতিয়া ব'লক সকলোৱে কি কৰি আছে দেখাওঁ এইখিনি মিক্স কৰি আছোঁ বনাবলৈ তাৰপিছত এয়া চালি লৈ ইয়াতে নাৰিকল দিছোঁ নিমখ দিছোঁ তাৰপিছত আৰু চেনি দিছোঁ তাৰপিছত নাৰিকলো দিছোঁ তাৰপিছত এতিয়া এইখিনি পূৰা মিক্স কৰি লৈছোঁ মিক্স কৰি তাৰপাছত কেটলিখন বহাই দিম হাই এভৰিৱান অথনি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে মই আৰম্ভণিটোহে কৰিছিলোঁ পিছৰখিনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ পিঠা বনাই থাকোঁতে মানে দেৰি হৈ গ'লগৈ আৰু পিঠা বনাই চবকে বিলাই থাকোঁতে মোৰে মানে খাবলৈ সময় নাইকিয়া নিচিনা হ'ল আৰু সেইখিনি সময়তে আহিলে এওঁৰ হাজবেণ্ডৰ মানে জেঠা আৰু পেহী এনেকৈ সকলো আলহীও আহিলে যে আৰু আলহীৰ আগতনো কি ভিডিঅ' বনাই থাকিম কামৰে শেষ হোৱা নাই তাৰপিছত সেয়া ভিডিঅ' চিডিঅ' নবনালোঁ এতিয়া আবেলিয়ে হ'বলৈ হৈছে আমি দুইজন আহিছোঁ শাক পাচলি বজাৰ কৰিবলৈ কাইলৈ যিহেতু সকামত ভোজত লাগিবই সেইকাৰণে দুইজনে আহিছোঁ হাজবেণ্ডক অকলে পঠিয়াব নোৱাৰি কাৰণ তেওঁ বাদে কি কৰে যি দিয়ে মানে বেপাৰীয়ে যি দিয়ে তেওঁ তাকে উঠাই লৈ গুচি আহে লাগিলে বুঢ়াই হওক হেৰি হওক তেওঁবিলাক নাচায় আৰু যি পায় তেনেকৈ উঠাই লৈ গুচি আহে সেইকাৰণে এতিয়া মাহঁতে মোকে পঠিয়াই দিছে লগত যিহেতু মই ৰান্ধনি মইতো জানো কেনেকুৱা কি বস্তু লাগে সেয়া এতিয়া দুইজন ওলাই আহিছোঁ কি বজাৰ কৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া আমি বজাৰ পাতি কৰি হৈছে এয়া পুৰা ফুল হৈ গ'ল ডিগিটো ফুল হৈ গ'ল জেগা নাই এতিয়া আমি ঘৰলৈ গৈ থাকোঁ সৰু সুৰা দুটামান বজাৰ আছে কৰিবলৈ দুইজন এতিয়া বহি লৈছোঁ অলপ তেওঁ গৈছিলে মানে ATMলৈ বোলো ৰখোঁতে ভিডিঅ'টো কৰি লওঁ এতিয়া গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইখিনি হৈছে চব্জি আৰু এইবিলাক চব বজাৰ আমি এতিয়া বজাৰ পাতি কৰি মেলি আহিলোঁ এতিয়া মই গা পাটো ধুই আহিছোঁ আৰু আজি ৰাতি আমি চবেই খাম আৰু ৰুটি খালি আৰু ৰুটি চাহ সেনেকৈ চবেই খাব যিহেতু কাইলৈ নাম আছে সেইকাৰণে এনেকৈ চিম্পুলকৈ আজি লঘোণ দিয়া নিচিনাকৈ খাম ৰুটিকে এতিয়া সকলোৱে লাগি আছে কামত বনোৱা মায়ে ৰুটিখিনি মাৰি আছে মই এতিয়া লাগোঁগৈ গাটো প্ৰথম ধুই লৈছোঁ ভালকৈ এতিয়া গৰমত একে থাকিব পৰা নাই আৰু আপোনালোককো দেখাই দিলোঁ আৰু এয়া মায়ে এতিয়া ৰুটি বনাই আছে মূৰ চুৰ ধুই আহিছে এইফালে মই ৰুটি সেকি আছোঁ এয়া পূৰা ৰুটি সেকি আছোঁ দুইজনীয়ে পূৰা ঘাম উলিয়াই পাপাহঁতে খাই বৈ উঠিলে তাৰপিছত এতিয়া আমি আকৌ খাম আৰু সকলোকে দি তাকে এতিয়া পূৰা দুইজনী লাগি আছোঁ কামত নমস্কাৰ সকলোকে কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে মানে ৰাতি ৰুটি চুটি খাই সকলোৱে শুওঁতে 12টামানেই বাজিলে সেইকাৰণে মই ভিডিঅ'টো বনাই নাথাকিলোঁ আৰু বহুত বেছি ভাগৰ লাগিছিলে তাৰপিছত এতিয়া উঠিলোঁ বহুত সোনকালে উঠি কৰি ঘৰ সাৰি মুচি ল'লোঁ এতিয়া গা পা ধুই কৰি আজৰি আৰু সকলো নিজৰ নিজৰ কামত লাগি আছে আৰু মই এতিয়া চবলৈকে চাহ বনাই আছোঁ এতিয়া 8টামান বাজি গৈছে আহিছে দেউৰী আৰু সেয়া ভকত আৰু বমা খুৰীহঁতে এতিয়া জেঠাইহঁতে শাক পাচলিখিনি কাটাত লাগিয়ে আছে মানুহবিলাক যিহেতু আহিবই অলপ দেৰিকৈ তাৰপিছত মই এতিয়া সকলোকে চাহ দিওঁ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু মই এতিয়া আহিছিলোঁ মানে এয়া ভণ্টি এজনী আছে তাইৰ কাৰণে ব্লাউজ এটা আৰু কাপ নিবলৈ আৰু এতিয়া তালৈ গৈ আছোঁ
আৰু ইয়া মই চাহ বহাই থৈ গৈছিলোঁ আৰু এইখিনিতে কাপ নতুন এনেকৈ লৈ আহিছোঁ কাপখিনিতে দিম আগফালে দেখাই আহোঁগৈ ব'লক সেয়া দেখিছে সকলো পুৰা কামত লাগি আছে আৰু ময়ো এতিয়া চাহখিনি বনাই আছোঁ চাহখিনি উতলিলে সকলোকে এতিয়া দিম নিজেও খাই ল'ম ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই বহুত বেছি ভাগৰো লাগি হৈছেগৈ সেইটো কাৰণে চাহকণ খাই দিলে অকণ এনাৰ্জি আহি যাব তাৰপিছত কামত লাগি থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আকৌ কাপোৰযোৰ সলাই মেলি ল'লোঁ আৰু সকলোবিলাক আহিছে চাহ তাহো দি আছিলোঁ সেইকাৰণে মানুহবিলাক আহি গৈছিল ন আৰু দেৰিকৈতো পিন্ধিব নোৱাৰোঁ সেইকাৰণে এতিয়া কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু এইজনী হৈছোঁ মই আৰু এইযোৰ কাপোৰৰ লগৰ ব্লাউজটো পিন্ধা নাই কাৰণ ব্লাউজটো বহুত বেছি গৰম মানে চিম্পল ব্লাউজ এটা ইয়াৰ লগতে মিলাই পেলাই কিনিলৈ এতিয়া পিন্ধি লৈছোঁ এতিয়া তলত সকলো আহিছে যে চাহ তাহ দি থাকোঁগৈ এতিয়া চবেই জলপান খাই আছে ভকতকেইজনে আৰু খাবলৈ বাকী আছে এতিয়া দি থকা হৈছে সকলোকে এতিয়া পূৰা লাগি আছোঁ আৰু কামত আৰু সকলোৱে পূৰা কামত লাগি আছে ময়ো ভিডিঅ' কৰি দেখাই আছোঁ মাজে মাজে কি হয় দি দিওঁগৈ পাপৰ দিলে নে হেৰি হৈ গৈছে খাবলৈ লৈছোঁ আমাৰ এতিয়া ভোজ চোজ শেষ হ'ল চবেই খাই বৈ আজৰি আৰু এতিয়া এয়া বাইদেউক বাল্টিং ভৰাই নেমু পানী চৰবত বনাবলৈ দিছোঁ মানে চবেই বহুত কাম কৰি আছে ভাগৰ লাগিছে গৰমত থাকিব পৰা নাই সেইকাৰণে এতিয়া তাইক বাল্টিং ভৰাই এতিয়া নেমু চৰবত বনাব দিছোঁ তাৰপিছত চবেই খাব আৰু পূৰা চব কামত লাগি আছে আমাৰ ভোজ ভালকৈ ধুনীয়াকৈ হৈ গ'ল খাই বৈ চব আজৰি আৰু আহিবলগীয়া আছে মানুহ তেতিয়া আৰু আছে বস্তু ভিডিঅ'ত দেখাইছোঁৱে কি বনাইছিলে সেয়া এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আকৌ এবাৰ গা পা ধুলোঁ সকাম সকলোখিনি শেষ হ'ল চব গ'ল মানে চব যোৱা নাই আকৌ ৰাতি সাজৰ কাৰণে সকলোকে নিমন্ত্ৰণ ভাগ দিলে সেইটো কাৰণে এতিয়া বৰ্তমান চলি আছে ইয়াত মাছৰ কাৰণে বায়ে বনাই আছে ডাঙৰ বাহঁতকো ৰাখি দিলোঁ মোৰ বাহঁতো আহিছিলে সেয়া তাহাঁতকো ৰাখি দিলোঁ যে ভাত সাজ আকৌ ৰাতিকৈ খাই যাবলৈ আৰু এইটো চাইডে মই বনাই আছোঁ মাংস ইয়াত আছে মাংস সেয়া এতিয়া মই বনাই আছোঁ মাংস তাই বনাই আছে হেৰি তাৰপিছত দালি ভাত এনেকৈ চিম্পুলকৈ সকলোৱে এনেকৈ খাব আৰু তাৰপিছত সেয়া লাগি আছোঁ পূৰা কামত আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম মানে পূৰা ঘৰ হুলস্থুল হৈ আছে গৰমত থাকিব পৰা নাই হাই এভৰিৱান গুড মৰ্ণিং এতিয়া ৰাতিপুৱা উঠিলোঁ কালিতো সকামখিনি ভালে কুশলে গ'ল আৰু তাৰপিছত মই ৰাতি আৰু ভিডিঅ' কৰা নহ'ল বহুত দেৰিও হৈছে শুওঁতে আৰু এতিয়া ৰাতিপুৱা হ'ল আৰু হাজবেণ্ডো যাবলৈ ওলালেই কৈছিলে যিহেতু তেওঁ যাবগৈ বুলিয়ে তাৰপিছত সেয়া এতিয়া ওলাইছে যিটো দিন মই বহুত বেছি বেয়া পাওঁ কিন্তু উপায় নাই চাকৰি যিহেতু কৰিবই লাগিব ন আৰু আজি মই তেওঁৰ লগত নাযাওঁ শহুৰ দেউতা যাব মানে পাপা যাব আৰু ককা এজন আছে তেখেতো যাব সেইকাৰণে মই নাযাওঁ আৰু বহুত বেছি যিহেতু গৰম গুৱাহাটীতো আৰু বেছি গৰম হ'ব সেইকাৰণে আজি মই নাযাওঁ সেয়া তেওঁ এতিয়া ওলাই আছে আৰু বেগ চেগ চব
পেকিং চেকিং কৰা হৈ গ'ল তেওঁক এতিয়া ৰুটি বনাই দিলোঁ মানে চবকে দিলোঁ আৰু এয়া কাপোৰ চাপোৰ আছে তাৰপিছত সেয়া এতিয়া তেওঁ ৰুটি খাই আছে সেয়া তাৰপিছত এতিয়া যাবগৈ আকৌ আহিব কিন্তু দেৰি আছে সেয়া কোৱা বাই 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 ৰাইজ সেয়া এতিয়া আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়াও কৰা নাই বাই ভালে থাকক সকলো আমিও ভালে আছোঁ